হেল্ল' ষ্টুডেণ্টছ, কেনে আছা তোমালোক? আমি যিহেতু ক্লাছ 12-ৰ হেল্ল' এলকেন আৰু হেল্ল' এৰিন পঢ়ি আছো, আজি ব'লা লাষ্ট আমি য'তে শেষ কৰিছিলোঁ তাৰ পৰা আৰম্ভ কৰিম। ৰ'বা, তাৰে মাজতে এটা কথা কৈ লওঁ। চিনিতো পাইছা নিশ্চয়, মই তোমালোকৰ হীৰামণি মেম, আৰু 12 ইয়াৰ্ছ হ'ল ফিজিকেলি কৰি আছোঁ ক্লাছ অফলাইন, আৰু এতিয়া অনলাইনত আহিছোঁ। তোমালোকে চিন্তা নকৰিবা, 11 হোৱা 12 হোৱা মই পুৰা চিলেবাছ কভাৰ কৰিম। যিখিনি বস্তু মই ইয়াতে পঢ়াম, তোমালোকে যদি NCERTৰ লগত ৰিলেট কৰা তেতিয়াহ'লে পুৰা ভালকৈ NCERTৰ লগত তাক ৰিলেট কৰিব পাৰিবা। সেইকাৰণে মই যিখিনি বস্তু ইয়াতে পঢ়াই যাওঁ, তোমালোকে শ্বৰ্টকৈ নোটছ বনাই যাব পাৰা। তো এইকাৰণে প্ৰতিটো টপিক যেতিয়া তোমালোকে বুজি পেলাই নিজে এখন নোটছ বনাবা ন, নিজৰ ৰাফ কপি হিচাপে ধৰা ৰাফলি লিখিবা, তেতিয়া তোমালোকৰ বুজাত বেছি সহজ হ'ব। আৰু তাৰ পাছত যদি কোনোবাই নোটছ বিচাৰা এক্সট্ৰাকৈ মোক কণ্টেক্ট কৰিবা, মই সেইখিনি বাৰু ডিটেইলছত ক'ম দুদিনমান দেৰিকৈ। এতিয়া কথাটো হ'ল, আমি কি পঢ়ি আছিলোঁ? হেল্ল' এলকেন আৰু হেল্ল' এৰিন পঢ়ি আছিলোঁ। ইতিমধ্যে কৈছোঁ যে হেল'জেন আৰু এলকেন যদি থাকে তেতিয়াহ'লে হেল্ল' এলকেন, আৰু হেল'জেন আৰু এৰিন মানে এৰাইল গ্ৰুপ মানে এৰমেটিক ৰিং মানে বেনজিন বুলি ধৰি লোৱা, যদি থাকে সেইটো হৈছে হেল্ল' এৰিন। এৰিনৰ কথাটো বাৰু অলপমান পিছলৈকে যাম, যিহেতু আমি হেল্ল' এলকেনৰ কথা আমি ডিটেইলছত চাই আছিলোঁ। আৰু লাষ্ট ক্লাছ তোমালোকক মই কৈছিলোঁ প্ৰাইমাৰী, ছেকেণ্ডাৰী আৰু টাৰ্চিয়াৰী হেল'জেনৰ কথা কৈছিলোঁ, নিশ্চয় তোমালোকৰ মনত আছে। তো এইখিনি কথাটো হ'ল কি, যে কাৰ্বনটো যদি দুটা CH3 বা যিকোনো দুটা কাৰ্বনৰ লগত যদি ৰিলেট হৈ থাকে, কোনটো কাৰ্বনৰ কথা কৈছিলোঁ? হেল'জেন লাগি থকা কাৰ্বনটো, তেতিয়াহ'লে সেইটো ছেকেণ্ডাৰী। যদি তিনিটাৰ লগত লাগি থাকে তেতিয়াহ'লে টাৰ্চিয়াৰী। ঠিক আছে, এইখিনি ইতিমধ্যে মই তোমালোকক বুজাইছোঁ। এতিয়া চোৱা, মই লগতে ইয়াৰ লগত জড়িত কৰি দিব খুজিছোঁ এটা কথা। লগতে আমি প্ৰতি মুহূৰ্তত অৰ্গেনিক কেমিষ্ট্ৰিত আমি প্ৰাইমাৰী কাৰ্বকেটায়ন, ছেকেণ্ডাৰী কাৰ্বকেটায়ন, টাৰ্চিয়াৰী কাৰ্বকেটায়ন আমি পাই থাকিম। তো এনেকুৱা ক্ষেত্ৰত ধৰি লোৱা মই এই যিটো হেল'জেনৰ ঠাইত প্লাছ চিন এটা দিলোঁ, ঠিক আছে, তেতিয়া ই কি হৈ যাব? এলকাইল তোমাৰ কাৰ্বকেটায়ন হৈ যাব। ধৰি লোৱা এইটো। তো এতিয়া মই কৈছোঁ যে প্ৰাইমাৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰী এইকেইটাৰ কাৰ্বকেটায়নৰ আমাৰ ষ্টেবিলিটি অৰ্ডাৰটো আমাক লাগে। বিভিন্ন ধৰণৰ মেকানিজমত আমি সেইটো বস্তু পাম। এইটো কাৰণে তোমালোকে খুব ধুনীয়া এটা ট্ৰিক মনত ৰাখিবা, আৰু সেইটো হৈছে, চোৱা, আমাৰ সকলোৰে ফ্ৰেণ্ড চাৰ্কেল এটা থাকে। আমাৰ যাৰ লগত আমাৰ মানে বহুত ভাল ফ্ৰেণ্ডশ্বিপ ন, বা যাৰ লগত আমাৰ বন্ধুত্বটো মিলে, তেওঁৰ লগত থাকি আমি মানে কি একদম চকুন ফিল কৰোঁ ন। তো সেই বস্তুটো আচলতে এই কেমিকেলবিলাকৰ লগত হয়। কাৰ্বন হ'ল বুলি সিহঁতৰ বাৰু ইম'চন নাই, যিয়ে কি নহওক বাৰু, বলাচোন কেনেকে এই বস্তুখিনি আমি অলপমান খুহুতীয়া কথাৰেও মনত ৰাখিব চেষ্টা কৰোঁ। চোৱা, এইটোৰ ক্ষেত্ৰত দেখাত কেনেকুৱা লাগিছে? একদম মানে পুৰা এলোন আছে, লোনলি ফিল কৰি আছে। তাতে আৰু তাৰ কি হ'ল যে কাৰ্বনত আছে প্লাছ, মানে পজিটিভ আয়ন। মানে সিয়াত কি আছে? ভেকেঞ্চি আছে মানে কি? তাতে ঘাটি হৈ আছে। আৰু ঘাটি হৈ থাকিলে সিয়াত কি হয়? সি ইলেক্ট্ৰন তাৰ প্ৰয়োজন আছে, আৰু সেই প্ৰয়োজনটো কাৰ পৰা পুৰাব? তাৰ ওচৰত কিবা দেখিছা নেকি বাৰু কাৰোবাক নিয়াৰত, যে কোনোবা নিয়াৰ বাই কোনোবা নাইয়ে যিয়ে তাক হেল্প কৰিব? ঠিক আছে, তো এনেকুৱা ক্ষেত্ৰত এই মিথাইল কাৰ্বকেটায়নৰ খুব লোনলিনেছ, মানে সি আনষ্টেবল হৈ থাকিব। ঠিক আছে, তো আমি লেছ দেন দিম। কিহৰ কাৰণে? এইটোৰ লগত আমি ৰিলেট যদি কৰোঁ। এইটোৰ ক্ষেত্ৰত চোৱা, কাৰ্বনৰ তাতে পজিটিভ চাৰ্জ আছে, মানে সি লোনলি ফিল কৰি আছে, আৰু লগত তাৰ কিন্তু এটা মিথাইল এটা আছে লগত, যাৰ মানে তাক ফ্ৰেণ্ড বুলি কৈছোঁ। তো সি কি কৰিব? ইয়াক হেল্প কৰিব, মানে ইয়াতকৈ এটলিষ্ট সি অলপ হ'লেওতো ভাল ফিল কৰিব ডেফিনেটলি। তাৰ পাছত যদি চোৱা নেক্সটটো, ইও প্ৰাইমাৰী, ই ছেকেণ্ডাৰী, ই টাৰ্চিয়াৰী। ইয়াতে তাৰ ফ্ৰেণ্ড কিমানটা আছে? দুটা আছে, মানে ই বেছি ষ্টেবল। আৰু তাতকৈ যদি চোৱা, ই আৰু তাতকৈও বেছি ষ্টেবল, কাৰণ তাতে একদম তিনিটা ফ্ৰেণ্ড আছে। তো এই কাৰ্বকেটায়নৰ ষ্টেবিলিটি অৰ্ডাৰটো সদায় মনত ৰাখিবা। কাৰ্বকেটায়নৰ ঠাইত যদি ফ্ৰী ৰেডিকেল থাকে তেতিয়াও মনত ৰাখিবা। এইটোৱেই হ'ব আমাৰ যিটো ষ্টেবিলিটি অৰ্ডাৰ। আৰু এই কথাখিনি যদি ফ্ৰী ৰেডিকেলৰ কথা যেতিয়া আহিব, মই তেতিয়া ভালকৈ ফ্ৰী ৰেডিকেলৰ কথাটো বুজাই দিম। চোৱা, কথাটো আমি অৰ্গেনিক কেমিষ্ট্ৰিৰ প্ৰতিটো টপিক আমি ভালকৈ বুজিম, তেতিয়াহে আমাৰ কাৰণে এইটো ইজি হ'ব যে আমি মনত ৰাখিম। নহ'লে যেনেকৈ অংক মনত ৰাখিব নোৱাৰি, মুখস্থ কৰিব নোৱাৰি, অৰ্গেনিক কেমিষ্ট্ৰিও তুমি হাজাৰ তোমাৰ মুখস্থ বিদ্যা থাকক, যদি তুমি বুজি নোপোৱা ন, বহুত বেছি কষ্ট হ'ব। আৰু প্ৰথমৰ পৰা আমি বুজি যাম, তেতিয়া আমাৰ কাৰণে বস্তুবোৰ বহুত বেছি সহজ হ'ব। তো এতিয়া আমাৰ নেক্সট টপিকটো হৈছে ক্লাছিফিকেশ্যন। নোটছ বনাই যাবা, পজ কৰি ল'বা ভিডিঅ'টো,
আজি বুজি পাইছা যেনেকে আৰু কেইদিনমান পাছত চাবা ভিডিঅ'টো তেতিয়া আৰু বেছি বস্তুটো ৰিভিজন হৈ থাকিব যেতিয়াই মন যায় যে এইটো টপিক মই পঢ়িম অলপমান বুজাত অসুবিধা পাইছা তেতিয়া ভিডিঅ'বিলাক চাব পাৰিবা আৰু ৰেকৰ্ডেড ভিডিঅ'ৰ সেইটো এটা খুব ভাল এটা প্লাছ পইণ্ট কাৰণ আমি ক্লাছত পঢ়াই গ'লে ষ্টুডেণ্টসকলৰ সিদিনাই যদি নুবুজিলে পিছত চান্সটো নাপায় এটা কথা হৈছে ক্লাছিফিকেশ্যন আমি কিহৰ ওপৰত কৰি আছো বৰ্তমান যেহেতু আমি হেলো এলকেন পঢ়ি আছো on the basis of number of halogens কেনেকৈ কৰিম যে চোৱা কাৰোবাৰ লগত যদি মাত্ৰ এটা হেলোজেন আছে তেতিয়াহ'লে আমি তাক কি ক'ম মনোহেলো এলকেনছ ঠিক আছে এলকেন আৰু যদি কাৰোবাৰ লগত দেখিছা যে দুটা হেলোজেন আছে ঠিক আছে দুটা হেলোজেন আছে দুটা এনেকুৱা কথা নাই যে মানে এই দুটা বেলেগ বেলেগতে থাকিব লাগিব সেইটো কথা নহয় পিছত আছে বাৰু এটা টপিক সেইটো কথা মই বুজাই দিম কিন্তু দুটা যদি আছে তেতিয়াহ'লে ডাই হেলো আৰু যদি তিনিটা আছে ধৰি লোৱা এনেকে তিনিটা আছে তেতিয়াহ'লে কি হ'ব ট্ৰাই হেলো এতিয়া এনো কথা নাই নাম্বাৰ অফ হেলোজেনৰ ওপৰত তোমাৰ যিমানটা আছে ডাই হেলো এনেকুৱা কথা নাই যে তিনিটালৈকে থাকিব পাৰিব কাৰ্বনৰ চেইনটো যিমানে দীঘল হওক সি বাঢ়ি গৈ থাকিব পাৰিব আৰু ইয়াতে এটা কথা মই ইম্পৰ্টেণ্টলি কৈ দিওঁ যে যদিহে তুমি অৰ্গেনিক কেমেষ্ট্ৰি পঢ়িব লাগে তেতিয়াহ'লে আমাক কি লাগিব একদম ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাৰ বহুত প্ৰায়ৰিটিটো হৈছে কি আমি IUPAC নমেনক্লেচাৰ খুব ভালকৈ জানিব লাগিব তো আমি নেক্সট টপিক এতিয়া মানে যাম IUPAC নমেনক্লেচাৰ আমি অকল এলকেনৰ ক্ষেত্ৰত প্ৰথমতে চাম তাৰ পাছত আমি বেলেগ ফাংচনেল গ্ৰুপৰ ক্ষেত্ৰত বা এলকাইনৰ ক্ষেত্ৰতো আমি চাম তো পলা আমি প্ৰথমতে IUPAC নমেনক্লেচাৰ অলপমান চাই লওঁ যেহেতু আমি হেলো এলকেন পঢ়ি আছো এলকেনৰ লগত ৰিলেটেড IUPAC নমেনক্লেচাৰ খুব ইম্পৰ্টেণ্ট টপিক সো ষ্টুডেণ্ট আমি IUPAC নমেনক্লেচাৰ পঢ়াৰ আগতে আমি আচলতে কেইটামান ৰুলছ জানাটো উচিত যিহেতু বৰ্তমান তোমালোকে ক্লাছ 12ত পঢ়ি আছা আমি এটা ৰুল বাই ৰুল আমি লিখি নাথাকো কিন্তু মই ৰুলবিলাক কৈ থাকিম তোমালোকে ভালকৈ শুনিবা আৰু নিজৰ সুবিধা মতে এইটো লিখিও ল'ব পাৰা চোৱা প্ৰথম কথাটো হৈছে আমি উইথ এক্সাম্পল পঢ়িম IUPAC nomenclature IUPAC ফুল ফৰ্ম জানা চাগে 12ৰ পৰা যেটো ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিওৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি ঠিক আছে ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিওৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি এইটো হৈছে IUPAC nomenclature তো অৰ্গেনিক কেমিষ্ট্ৰিৰ আমি যিবিলাক কম্পাউণ্ডছ পাওঁ সেই কম্পাউণ্ডছ বিলাকক ডাইৰেক্টলি নো আৰু কি নাম দিবা যদু হৰি মধু এইবিলাক নাম নাথাকে ন অৰ্গেনিক কেমিষ্ট্ৰি যেটো কেমিকেল হয় তো ইহঁতৰ নামবিলাক দিয়া আৰু অলপ চিষ্টেমটো বেলেগ তো সাপোজ মই তোমালোকক যিমানখন সহজ কৰি দিম এইটো ভিডিঅ'ত বাৰু গোটেইখিনি IUPAC নাহিব তোমালোকক অকমান টাইম লাগিব আৰু এটা নেক্সট ভিডিঅ'টো পুৰা IUPAC বেসড হ'ব তথাপিও বাৰু আমি প্ৰথম একদম বেসিক ৰুলখিনি বৰ্তমান এইটো ভিডিঅ'ত শিকি লওঁ সো এইটো এটা আছে আমাৰ কাৰ্বন চেইন একদম মনোযোগ দিবা দেই এইটো খুব ইম্পৰ্টেণ্ট পাৰ্ট তো পুৰা চেইন এটা আছে সবতকে আমাৰ ফাৰ্ষ্ট কামটো হৈছে আমি লং চেইন চাব লাগে যেহেতু ইয়াতে এটাই চেইন আছে আমাৰ কোনোৱে প্ৰব্লেম নাই তো এইটো নাম কি হ'ব বাৰু নাম্বাৰ অফ কাৰ্বন কাউণ্ট কৰা 1 2 3 4 5 5 মানে আমাৰ কি হয় এইটো জানানে নাই কাৰ্বন 1 ৰ পৰা 10 লৈকে নামবিলাক জানানে নাই যাক আমি হোমোলোগাছ সিৰিজ বুলি কৈছিলো এলকেনৰ ক্ষেত্ৰত কি হ'ব এইটো লিখি ল'বা একেলগে মই সাইডত দি দিছো দেই কাৰ্বন 1 হলে আমাৰ এলকেন হলে কি হ'ব ফাৰ্ষ্ট অফ অল এলকেন মানে আমাৰ জেনেৰেল ফৰ্মুলা কোৱা কমেন্টত লিখা মইনো ষ্ট্ৰিক্ট দে মাজে মাজে নপঢ়িলে নহ'ব পঢ়িবই লাগিব CnH twice n plus 2 মই সব ইনফৰমেশন দিম কিবা লাগা যদি ৰৈ যায় ভাবা যে তুমি নাজানা মোক কমেন্টত কবা মই এইটো কথা টপিক নেক্সটত মই বুজাই দিব চেষ্টা কৰিম সো এলকেন মানে হৈছে CnH twice n plus 2 তো কাৰ্বন যদি এটা থাকে তেতিয়া এইবিলাক ফৰ্মুলাত পুট কৰি থাকিবা তোমালোকে নিজে গম পাবা কিমান হ'ব মই এইবিলাক কৰি নাথাকো প্ৰথমটো দেখাই দিছো কেৱল CH4 হ'ব তো নিজৰ মতে ক্যালকুলেশন কৰি উলাবা তো নামটো কি হ'ব মিথেন কাৰ্বন যদি দুটা থাকে তেতিয়াহলে কি হ'ব নামটো ইথেন কাৰ্বন তিনিটাত কি হ'ব প্ৰপেন কাৰ্বন চাৰিটাত বিউটেন কাৰ্বন পাঁচটাত পেন্টেন কাৰ্বন 6 হলে হেক্সেন হেপ্টেন
কাৰ্বন 8ত অক্টেন, কাৰ্বন 9ত ননেন, কাৰ্বন 10ত ডেকেন। So এইকেইটা হৈছে তোমালোকৰ হোমোলোগাছ সিৰিজ আৰু কাৰ হোমোলোগাছ সিৰিজ এলকেনৰ। তো এই বস্তুটো আমাক লাগিব। তো চোৱা এইটোত আছে আমাৰ টোটেল কাৰ্বন কেইটা, কাৰ্বন আছে আমাৰ 5টা, মানে আমাৰ 5 থাকিলে নাম কি হয় পেন্টেন। ঠিক আছে, তো এইটোৰ নাম হ'ব পেন্টেন। এতিয়া চোৱা আৰু এটা কথা নাজানাখিনিৰ কাৰণে ইউজফুল হ'ব যে জানিম কেনেকৈ আমি এলকেনে যে হয় এইটো। ঠিক আছে, তো সেইটোৰ কাৰণে হ'ব এলকেনৰ লগত সদায় সিংগল বন্ড থাকে। ঠিক আছে, মই এইটো লিখি দিওঁ কৰবাত, ইয়াতে লিখি দিওঁ ৰবা। এলকেন যদি থাকে সদায় সিংগল বন্ড থাকিব কাৰ্বনৰ লগত, এলকিন যদি থাকে তেতিয়াহ'লে এটা হ'লেও অন্তত ডাবল বন্ড থাকিব, আৰু এলকাইন যদি হয় এটলিষ্ট এটা হ'লেও ট্ৰিপল বন্ড থাকিব। এই কথাবিলাক নহয় এনেকে মানে ফ্ল' মই কৈ যাম, কিন্তু হয়তো নোট যিটো তোমালোকে পাবা বিচাৰিলে সেইটো বস্তু হয়তো তোমালোকে নাপাবও পাৰা। সেইকাৰণে এই বস্তুবোৰ মাজতে যিবিলাক কথা কৈ থাকো ন, এইবিলাক খুব ধুনীয়াকৈ লিখি যাবা। যদি তোমালোকৰ 11 ক্লিয়াৰ নাই কনচেপ্ট, তেতিয়াহ'লে এইটো বস্তুৱে তোমালোকক 11ৰ কনচেপ্টবিলাকো দি যাব একেলগে। ঠিক আছে, তো টু বি চিৰিয়াছ। চ' এতিয়া চোৱা এইটো বাৰু আমি IUPAC গম পালো পেন্টেন। ঠিক আছে, মই বৰ্তমান এইখিনি লিখি লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, তোমালোকে নোটছত লিখিবা। মই এইখিনি বাৰু ৰাপ কৰি দি আছো। হ'ল? তো এতিয়া চোৱা নেক্সট কথাটো হ'ল, যদি মই ইয়াতে ধৰি লোৱা ইয়াতে মই এটা CH3 লগাই দিলো। ঠিক আছে, CH3 এটা লগাই দিলো, আৰু এটা মই এইফালে CH2 CH3 লগাই দিলো। ইয়াৰ নাম কি হ'ব কোৱাচোন? ভাবিছোৱা নামটো কি হ'ব? ঠিক আছে, অলপ পজ কৰি ভাবা, নিজে এনচাৰ কৰিব পাৰা নেকি? মই বাৰু এনচাৰটো কৈ দিছো। এতিয়া চোৱা আমাৰ ফাৰ্ষ্ট ৰুল কি আছিলে? চবতকে লং চেইন চাব লাগে। তো লং চেইন আমাৰ চেইন মানে কি? চোৱা চিধা চাদাকে যদি তুমি চোৱা তেতিয়াহ'লে এটা চেইন পাবা 1 2 3 4 5 5টা কাৰ্বনৰ এটা চেইন পালা। মই বোলো নহয় তুমি চিধাকে কিয় যোৱা, বেকাকেও চাব পাৰা ন। 1 2 3 4 নো এইটোতো নহয়, আমাক লং চেইন লাগে। 4টা কাৰ্বনৰ চেইন ডেফিনেটলি নহয়। এনেকেও এটা চেইন আছে চোৱা 1 2 3 4, এইটোও নহয়, 4টা আছে। আৰু কেনেকে চেইন দেখিছা? এনেকেও হ'ব ন, 1 2 3 4 এনেকেও হ'ব পাৰে। তাৰ পাছত তোমালোকৰ আকৌ এনেকেও হ'ব পাৰে 1 2 3 4 5, 5 আছে, মানে এইটো আৰু এইটো ইকুৱেল। আমি যদি এনেকে চাওঁ 1 2 3 4 5 6, হাও 6টা আছে। তো 6 আছে মানে লং চেইন আমাৰ এইটো হ'ব। ঠিক আছে, চ' আমাৰ চুজ কৰিলো যে লং চেইন আমাৰ হ'ব এই পাৰ্টটো। আমি গম পালো লং চেইন আমাক লাগে, লং চেইন আমি সিলেক্ট কৰিলো। এতিয়া আমাৰ নেক্সট কাম কি? নেক্সট কামটো হৈছে নাম্বাৰিং কৰা। যে কেনেকে নাম্বাৰিং কৰিম, যে চেইনটোৰ বাহিৰে বাকি যি আছে আমি তাক কি বুলি কওঁ? ব্ৰাঞ্চ বুলি কওঁ, আমি সাবষ্টিটুয়েন্ট বুলি কওঁ। ঠিক আছে, তো এইবিলাক কি আছে? এইটো এটা আছে আৰু এইটো এটা আছে। তো কিমান কিমান পজিশনত আছে? পজিশন জনাৰ কাৰণে আমাক কি লাগিব? ইম্পৰ্টেন্টলি আমাক নাম্বাৰিং লাগিব। তো নাম্বাৰিং কেনেকে হ'ব? 1 2 3, এইফালৰ পৰা চালে তুমি 3 নাম্বাৰত পাবা। 1 2 3, এইফালৰ পৰা চালেও 3 নাম্বাৰতে পোৱা। চ' আমাক লাগে লোৱেষ্ট লোকেন ৰুল, যে যিফালৰ পৰা কাউণ্ট কৰিলে নাম্বাৰ অফ সাবষ্টিটুয়েন্টটো আমি কম পজিশনত পাওঁ, সেইটো মানে আমাৰ প্ৰিফাৰেবল হ'ব। মানে এই দুফালৰ পৰা চালে 3 নম্বৰতে পাইছো, তো আমাৰ কোনো প্ৰব্লেমে নাই, যিকোনো একফালৰ পৰা দিলেই হ'ল। চ' 1 2 3 4 5 6 আমি নৰ্মেলি দিলো। তো আমাৰ কি দেখিলো? 3 নম্বৰত এটা মিথাইল গ্ৰুপ আছে আৰু 4তো এটা মিথাইল আছে। তো আমাৰ দুটা মিথাইল আছে। তো আমি একেলগে আমি লিখিম ডাই মিথাইল বুলি, কিন্তু পজিশন আমি এক্সট্ৰাকৈ লিখিব লাগিব। চ' 3 4 ডাই মিথাইল। টোটেল কাৰ্বন কিমান আছে চেইনত? 6টা হলে কি হ'ব? হেক্সেন। তো 2 4 ডাই মিথাইল হেক্সেন। তো ইয়াৰ IUPAC নমেনক্লেচাৰ এইটো হ'ব। কেনে লাগিছে? ইণ্টাৰেষ্টিং লাগিছে নে? IUPAC আৰু ভালকৈ বুজিম, বেছিকৈ বুজিম, অলপ বেছি ৰুলছ চাম। ডেফিনেটলি তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি প্ৰতি যদি ভাল পোৱা তো বহুত ভাল কথা, আৰু ভাল পাবা। আৰু যদি বেয়া পোৱা, নিশ্চয়কৈ তোমালোকৰ এই বেয়া পোৱা ভাৱটো গুচি যাব। কাৰণ মই যিমান পাৰফেক্টলি মই বুজাব চেষ্টা কৰিম, সিমান পাৰফেক্টলি যদি তোমালোকে পঢ়িব চেষ্টা কৰিবা, কাৰ দম আছে ন আমাক কেমিষ্ট্ৰি ভাল নোপোৱাটো। আৰু কেমিষ্ট্ৰি ভাল পালে অৱশ্যে লাভ কিন্তু আছে। ঠিক আছে, তোমালোকে JEE দিয়া, NEET দিয়া, নহয় বোলে বৰ্ডে দিম ভালকৈ, ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব। কেমিষ্ট্ৰি একদম কেতিয়াও ধোখা নিদিয়ে এটলিষ্ট। ঠিক আছে, ফিজিক্সত কেতিয়াবা হৈ যায় যে বহুত কিবা বেলেগ পেপাৰ আহি যায়,
কিন্তু কেমেষ্ট্ৰিত যদি তুমি ভালকৈ অনেষ্টলি পঢ়া তেতিয়াহ'লে মাৰ্ক তুমি ডেফিনেটলি পাবা নেক্সট ভিডিঅ'টোত IUPSCত ডিটেইলছত চাম পুৰা গোটেই ভিডিঅ'টো IUPSCত ডেডিকেটেড হ'ব ঠিক আছে থেংক ইউ ৰবা ছাবস্ক্ৰাইব কৰিছানে নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ভাই নহ'লে কেনেকে পাবা নটিফিকেশ্যন মই ক'লো ন ফ্ৰী অফ কষ্ট তোমালোকক টিউচনৰ বস্তু ইয়াতেই পাবা সেইকাৰণে তোমালোকৰ লাভ হ'ব ছাবস্ক্ৰাইব কৰি থবা ফ্ৰেণ্ডছৰ লগতো চাৰ্কুলেট কৰি দিবা অ'কে বাই বাই আৰু যদি তোমালোকে ভিডিঅ' চাই কেনে উপকৃত হৈছা কমেণ্টত জনাবা নহ'লে মই ক'ৰ পৰা ইনস্পিৰেশ্যন পাম ঠিক আছে বাই বাই